আপোনালোকে যদি ইতিহাসৰ আটাইতকৈ কঠোৰ হত্যা বুলি ৰিচাৰ্চ কৰে তেনেহ'লে বিভিন্ন ধৰণৰ শাস্তিৰ বিষয়ে গম পাব। কিন্তু ইতিহাসত যীচু ক্ৰুচত মৰাটো আটাইতকৈ নিষ্ঠুৰ হত্যা বুলি মনা যায়। ইয়াৰ পৰা ডিহাইড্ৰেশ্যন, হাৰ্ট এটেক, হেমাৰেজ আৰু উশাহ লোৱাত কষ্ট পোৱা প্ৰব্লেমবোৰো দেখা দিয়ে। যিহুদী ইতিহাসৰ অনুসাৰে ক্ৰুচৰ মৃত্যু আটাইতকৈ কষ্টদায়ক আৰু লাজকীয়া মৃত্যু হয়। এনেকুৱা কোৱা যায় ক্ৰুচৰ মৃত্যু এছিৰিয়া আৰু বেবিলনে আৰম্ভণি কৰিছিল। আৰু 6 খ্ৰীষ্টাব্দলৈকে পাৰ্চিয়াত এই শাস্তিটো অপৰাধীবিলাকক দিয়া হৈছিলে। ইতিহাসৰ অনুসাৰে আলেকজেণ্ডাৰ দ্য গ্ৰেটে ক্ৰুচত মৃত্যু দিয়া ছিষ্টেমটো পাৰ্চিয়াৰ পৰা শিকা পাছত 3 খ্ৰীষ্টাব্দত ৰমলৈকে লৈ গ'ল। ৰমিয়াক এই ছিষ্টেমটো ইমানেই ভাল লাগিলে যে সিহঁতে এই ছিষ্টেমটো 500 বছৰলৈকে চলালে। বাৰু এইবিলাক হৈছে ইতিহাসৰ কথা। এতিয়া আমি গম পাম মেডিকেলি যীচুৰ লগত কি হৈছিলে, কিয় যীচুৰ ঘামপানীবোৰ তেজ বনি গৈছিলে, ৰমিয়াৰ চাবুক আৰু ক্ৰুচৰ মৃত্যুটো কিয় ইমান কষ্টদায়ক হৈছিলে। এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণ সত্যটো গম পাম। তেনেহ'লে আহক আৰম্ভ কৰোঁ। ক্ৰুচত মৃত্যু হোৱা আগত নিৰ্যাতন। মথেউ 26ত যীচুৱে নিজৰ শিষ্যবিলাকৰ লগত শেষ ভোজন কৰে। তাৰ পাছত যীচুৱে শিষ্যবিলাকৰ লগত গেটছিমানি বাৰীত প্ৰাৰ্থনা কৰিবলৈ যায়। মথেউ 26:38 যীচুৱে কৈছে, মোৰ প্ৰাণ মৰণৰ তুল্য সুখটোৰ হৈছে। শৰীৰৰ অনুসাৰে থকাৰ বাবে যীচুৱে চাইক'লজিকেলি ষ্ট্ৰেছৰ সন্মুখীন হ'ব লগা হৈছিল। লুক 22:44 পদত তেওঁ অতি যতনা পাই বৰকৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ তেওঁৰ ঘাম তেজময় হৈ গ'ল। হয়, যীচুৰ ঘাম পানীবোৰ তেজ হৈ পৰিছিল। মেডিকেল ছায়েন্সৰ অনুসাৰে যোন ব্যক্তিয়ে হাই লেভেল ষ্ট্ৰেছত আক্ৰান্ত হয় তেতিয়া সেই ব্যক্তিৰ ঘাম পানীবোৰ তেজ হৈ শৰীৰৰ পৰা পৰে। আৰু মেডিকেল ছায়েন্সৰ লাইনত এইটোক হেমাট'হাইড্ৰছিছ বুলি কোৱা হয়। যীচু ক্ৰুচত দিয়া আগতে যীচুৱে চাইক'লজিকেলি হাই লেভেল ষ্ট্ৰেছত সন্মুখীন হ'ব লগা হৈছিল। সেইবাবে লোকত কোৱা হৈছে যীচুৱে অতি যতনাৰে প্ৰাৰ্থনা কৰিছিলে। যীচুৱে আগতেই গম পাইছিলে যে ক্ৰুচৰ মৃত্যু আটাইতকৈ কষ্টদায়ক হয় আৰু ইমান ডাঙৰ ষ্ট্ৰেছৰ পাছত 2 নম্বৰত যীচুক অতি কষ্টদায়ক শাস্তি দিয়া হ'ল, যোনটো ৰমান প্লগিং বা ৰমিয়াৰ চাবুক বুলিও গম পাওঁ। ৰমিয়াৰ এটা নিয়ম আছিলে আৰু সেই নিয়ম অনুসাৰে এবাৰত মাত্ৰ 39টা চাবুকহে মাৰিব লাগে। যদি সিহঁতক লাগে যে অপৰাধীটো বেছি বেয়া তেনেহ'লে তাকে দিনত 2বাৰ বা 3বাৰকৈও মাৰিব পাৰে। ইয়াৰ মানে এবাৰ হ'লে 39টা চাবুক, যদি 3বাৰকৈ হয় তেনেহ'লে 117। আৰু সেই চাবুকৰে যীচুক 39 বাৰকৈ মৰা হ'ল। তেনেহ'লে কিমান হ'ব আপোনালোকে ভাবি চাওক। ইতিহাসৰ অনুসাৰে বেছিভাগ মানুহে চাবুকৰ মাৰৰ পৰাই মৃত্যু হৈ যায়। ইয়াত এটা কথা ধ্যান দিব, যীচুৱে আগতে ইমান হাই লেভেল ষ্ট্ৰেছত আক্ৰান্ত হৈ আছে আৰু এতিয়া সেই ৰমিয়াৰ দ্বাৰা চাবুক মৰা হ'ল। ৰমিয়াৰ চাবুকবোৰ লেডাৰ থমৰ বনা হৈছিলে আৰু ইয়াৰ মাজতে লোহা, গিলাচ ইত্যাদি ভয়ানক বস্তু ব্যৱহাৰ কৰা হৈছিলে। আৰু যেতিয়া এবাৰ মৰা হয় তেতিয়া মানুহৰ মাংসবোৰ শৰীৰৰ পৰা ওলাই আনিছিলে। ৰমিয়াৰ ওচৰত এনেকুৱা চাবুক আছিলে যোনটো এবাৰতেই 100 গ্ৰামৰ পৰা 200 গ্ৰামৰ মাংস শৰীৰৰ পৰা ওলাই দিছিলে। এতিয়া এই ভিডিঅ'টোত চাওক, ডক্টৰ গ্ৰাকে এক্সপ্লেইন কৰে ৰমিয়াৰ চাবুকটো কেনেকুৱা বনা হৈছিলে আৰু মানুহৰ শৰীৰক কিমান প্ৰভাৱিত কৰিছিলে। ডক্টৰ গ্ৰাকে ৰিচাৰ্চ কৰিছিলে আৰু গম পাইছে এই চাবুকবিলাকত গিলাচ, গজা, লোহা, লেডাৰ, পাথৰ এইবিলাক বস্তু মিলাই বনোৱা হৈছিলে। You think might be worse, the 3 or the 9? So I'm going to demonstrate this for you. And remember that this is cardboard. Cardboard is much thicker than skin. এইটো চালে এই চাবুকটো এই কাপোৰটোক মাৰিলে আৰু কাপোৰটো অৱস্থা কি হ'ল, ফাটি গ'ল গোটেই কাপোৰটো। আৰু এই কাপোৰটো আমাৰ শৰীৰৰ পৰা বহুত বেছি টান আৰু শক্তিশালী। এতিয়া ভাবি চাওক, যীচুক ইয়াতকৈ ধাৰ চাবুকৰ পৰা 39 বাৰকৈ মৰা হৈছিলে, তেতিয়া যীচুৰ অৱস্থা কি হৈছিলে। যদি এনেকুৱা চাবুক আমাৰ লিখা সাধাৰণ মানুহক মৰা হয় তেনেহ'লে ৰিকভাৰীৰ কাৰণে 2 বা 3 বছৰটো লাগিয়েই যাব।
তো যীশু আগতে ইমান সাইকোলজি ষ্ট্ৰেছত আছিলে আৰু এতিয়া চাবুক মৰা পাছত পিঠিৰ মাংসবোৰ ওলাই গ'ল আৰু ব্লাড লেভেল বহুত ল' হৈ গ'ল মেডিকেল চায়েন্সৰ অনুসাৰে যেতিয়া কোনো ব্যক্তি এনে অৱস্থাত আহে তেতিয়া তাৰ হাৰ্ট বা কিডনি ফেল হোৱা ডিহাইড্ৰেশ্যন হোৱা আৰু মানুহ কমাত যোৱা চান্স বেছিকৈ বাঢ়ি যায় ইমান কষ্টদায়ক অনুভৱৰ পাছত যীশুৱে কয় মোক পিয়াহ লাগিছে কিন্তু পানী দিয়াৰ জেগাত সিহঁতে যীচুক ইমান ভাৰী ক্ৰুচ লৈ যাবলৈ দিয়ে আৰু বাটতে যীচুক মানুহবিলাকে বহুত অত্যাচাৰো কৰিছিলে আৰু ইমান বস্তু সহ্য কৰাৰ পাছত যীচুক গলগথালৈ আনিলে ক্ৰুচত ওলমাবলৈ আৰু মই আগতেই কৈছিলোঁ ক্ৰুচৰ মৃত্যু আটাইতকৈ কষ্টদায়ক মৃত্যু হয় ৰমিয়াবিলাকে পাছৰ পৰা 7 ইঞ্চ দীঘল গজাল হাতত মাৰিছিলে আৰু এই গজাল হাতৰ ক্ৰুচৰ কাঠৰ আৰ পাৰ হৈ গৈছিলে আৰু সেই গজাল যীচুৰ হাতত মাৰি যীচুৰ হাতৰ শিৰত সোমাই হাতৰ সেইফালে ওলাইছিলে আৰু যীচু ক্ৰুচত ওলমা হৈছিলে আৰু সেই সময়ত যোনটো বিষ অনুভৱ কৰিছিলে যীশুৱে সেই বিষটো প্ৰকাশ কৰিবলৈ কোনো শব্দ নাছিল সেইবাবে যীচুৰ ক্ৰুচৰ বিষটো ক'বলৈ ইংলিছ ভাষাত এখন নতুন শব্দ বনোৱা হ'ল আৰু সেই শব্দটো হৈছে এক্সক্ৰুচিয়েটিং ইয়াৰ মানে হৈছে ক্ৰুচৰ বিষ আৰু তাৰ পাছত প্ৰভু যীচুৰ ভৰিৰতো 5-6 ইঞ্চৰ গজাল মৰা হ'ল মানে প্ৰথমতে ঘাম পানীবোৰ তেজ বনিলে তাৰ পাছত চাবুক মৰা হ'ল চাবুক মৰাত যীচুৰ মাংসবোৰ ওলাই গ'ল লগতে বহুত তেজো ওলালে বছৰ ভাল নোহোৱা ঘাও দিলে ডিহাইড্ৰেশ্যন ব্লাড প্ৰেছাৰ কি যীচুৱে সহ্য নকৰিলে কেৱল আমাৰ মানুহৰ কাৰণে মেডিকেল চায়েন্সৰ অনুসাৰে ক্ৰুচৰ মৃত্যু এটা শ্ল' ডেথ হয় ইয়াত মানুহে লাহে আৰু তৰ্পি মৃত্যু হয় ক্ৰুচত ওলমা ব্যক্তিয়ে উশাহ লোৱা আৰু উশাহ এৰাত বহুত কষ্ট পায় আৰু সেইবাবে হাৰ্টটো ফটাৰ চান্স বাঢ়ি যায় হ'ব পাৰে প্ৰভু যীশুৱে এইবিলাক অনুভৱ কৰিছিলে সেইকাৰণে যীশুৱে ক'লে হে পিতা মোৰ আত্মা আপোনাৰ শৰণত সমৰ্পণ কৰিছোঁ আৰু এনেকুৱা ইমান কষ্ট আৰু যতনাৰে যীশুৱে নিজৰ পিতৃৰ প্ৰেম আমাৰ মানুহৰ মাজত প্ৰকাশ কৰি যিচয়া 53 অধ্যায় 5 পদত কৈছে কিন্তু আমাৰ বিদ্ৰোহী কাৰ্যবোৰৰ বাবে তেওঁক খোচা হ'ল আমাৰ পাপবোৰৰ বাবে গুৰি কৰা হ'ল আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ'ল আৰু তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হ'লোঁ যোহন 3 অধ্যায় 16 পদত কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰ দান কৰিলে যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁৰ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় অৱশেষত মই ইমানেই ক'ব বিচাৰিছোঁ যীশুৱে আমাৰ কাৰণে নিজৰ বহুমূল্য জীৱনটো বলি কৰিলে আৰু সেই বলিদানটো এনে ৱেষ্ট যাবলৈ নিদিব আমেন